मोसा ओंखारदों मोसा नाथाय बहा ओंखारदों मोसा नोंथाङा जायखि जाया समावनो लोगो मोननो हागौ बोलोगोरा आरो गिथावना मोसाखौ सांग्रां जा लावखार ओंखाम जाग्रा आरो दावबायारिफोर जायखि जाया समावनो नोंथाङा दागो गोनां मोसाजों मोगा-मोगि जानांनो हागौ नंगौ बाक्सानि सुबनखाथा हाग्रा ओनसोलाव गिथावना दागो गोनां मोसानि नुथाय खमैबो 30 बोसोरनि उनाव बाक्सानि सुबनखाथा हाग्रा ओनसोलाव दागो गोनां मोसानि नुथाय बेनिखायनो बाक्सानि हाग्रा ओनसोलाव थानाय मानास चेकपस्टआव फैनाय समाव सांग्रां जा दावबायारि बिथांमोना लावखार ओंखाम जाग्रा थावनिसिम थांनाय सप्तायाव खेबथाम दागो गोनां मोसाखौ नुनो मोननाय जादों जेराव मोसानि नुजाथिनाया मिथिंगाखौ मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोननाय लाबोयो नाथाय बेराफारसेथिं बियो पिकनिक एबा लावखार ओंखाम जाग्राफोर आरो दावबायारिफोरनि गेजेराव गिनांगौनि जाहोन जानो हागौ मोसाया माब्ला लामायाव ओंखारबोयो बेनि जेबो थि सम गैया बेनिखायनो जायगानि मानास चेकपस्ट इक'टुरिजम ससाइटि आरो हाग्रा बिफाना पिकनिक दावबायग्रा आरो दावबायारिफोरखौ चेकपस्टआव थांनाय समाव सांग्रां जानो खावलायदों लामायाव लासै लासै गारि सालाय लोगोसे मौसम आफाद एबा हाग्रा बिफाननि गनायथि गैयालासे हाबनो नाङा होननानै खावलायदों बिफाना এই মানাস চকীত আমি বৰ্তমান এটা সুখবৰ বুলি ক'ব লাগিব আমাৰ বিটিচিৰ কাৰণে এটা গৌৰৱৰ কথা ক'ব লাগিব আমাৰ ইয়াত আমি বৰ্তমান বেংগল টাইগাৰটো দেখা গৈছে ইয়াত আমি বৰ্তমান এইটো মাহতে আমি চলিত মাহতে আমি বৰ্তমান দুটা দেখা গ'লো তাকে এটাতো মোটামুটি আপোনাৰ যোৱাকালি জাষ্ট ৰিচেণ্টলি যোৱাকালিহে দেখা পাইছোঁ আৰু তাৰপিছত তাৰে এসপ্তাহ আগত আমি এটা ডাঙৰ এটা দেখা পালোঁ আমি দুটা বৰ্তমান বেংগল টাইগাৰটো আমি ইয়াত দেখা গ'লোঁ তাৰ কাৰণে আমাৰ বহুত গৌৰৱৰ কথা এইটো কিন্তু তাৰে মাজতে আমি এটা বিশেষ আৰু জনাব বিচাৰিছোঁ আমাৰ যিটো আমাৰ পৰ্যটক আৰু যিটো বনভোজ খাব আহে তেখেত সকলোকো মই অলপ বিনতি বা অনুৰোধ জনাব বিচাৰিছোঁ যাতে আপোনালোকে আহিলে আমাৰ গেটত উইদাউট এনি ইনফৰমেশ্যন নোহোৱাকৈ আপোনালোকে ইয়াৰ ভিতৰত এণ্ট্ৰি কৰাটো অলপ ৰেষ্ট্ৰিক্টেড কৰা গৈছে তাৰমানে ইয়াতে অলপ ৰিস্কৰ কথা আহিলতো মানে কেতিয়াবা মানে হাণ্টিং টাইমত যদি তাৰ ডিষ্টাৰ্বেঞ্চ পায় তেতিয়া এটা কৰিবও পাৰে তাৰ কাৰণে আপোনালোকক আমাক উইদাউট ইনফৰমেশ্যন নোহোৱাকৈ আপোনালোকে কেতিয়াও গেটটো পাৰ হ'ব নালাগে মই সেইটো কৈ আপোনালোকক মই সেইটো আমাৰ মানাস টুৰিজমৰ পৰা মই আপোনালোকক অনুৰোধ মানে জনা হ'ল আৰু লগতে ঘোষণা কৰা হ'ল আপোনাৰ ইয়াতে আমাৰ বাঘটোতো আমাৰ সেই বাকী লিওপাৰ্ডবিলাকতো আছে আমাৰ বহুতটা যিটো লিওপাৰ্ড আছে আপোনাৰ কেট আৰু সেই কি কয় এইটো আপোনাৰ ইয়াতে আমাৰ বিয়াৰো আছে আমি বিয়াৰো সেই যোৱা ডিচেম্বৰ মাহত আমি ইয়াতে ব্লেক বিয়াৰো দেখা গৈছে তাৰ বাহিৰেও আপোনাৰ এইটো চিতা যিটো কয় চিতাও আমি দেখা গৈছে তাতে কিন্তু একজাক্টলি মই এইটো আজিলৈকে মই দেখা পৰা নাই কিন্তু আমাৰ ভলেণ্টিয়াৰ ভাই বন্ধুৱে দেখা পাইছে চিতাটো তাৰ কাৰণে চৰি এই চিতাটো মানে একজাক্টলি কোৱা নাই তাৰ কাৰণে আমি এইটো ক'ব নোৱাৰোঁ যে এইটো আছে নে নাই কিন্তু লিওপাৰ্ড আৰু বেংগল টাইগাৰটো এইটো চিয়'ৰ হৈছে আৰু আমাৰ ফুটেজো আছে আপোনাক ফুটেজো দেখাম কিছুমান আমি যোৱাকালি দেখা ফুটেজবিলাকো দেখাব পাৰোঁ সেইটোৱে বনবস্তলী যোৱা ৰাস্তাত দেখা গৈছে এইটো বনবস্তুৰ যিটো আমাৰ যিটো জংঘল এৰিয়া আছে সেইখিনি এৰিয়াতে দেখা পাইছে এইটো বস্তুটো আৰু সেইখিনি এৰিয়াতে থাকে আমি তাৰ ডিচেম্বৰ বা যোৱা বছৰত আমি সেই ফুড ট্ৰেকবিলাকো আমি দেখা পাইছিলোঁ যাত আমাৰ যিটো এৰিয়া আছে জংঘল এৰিয়া আছে এই এৰিয়াত মানে আমি চাই পেলাই আমি অবজাৰ্ভেশ্যন কৰি আছিলোঁ বস্তুটো মানে কেতিয়া আমি লগ পাব সেই হিচাপেই আমি এই বেংগল টাইগাৰবিলাক আমি দেখা পাইছোঁ অবজাৰ্ভেশ্যন কৰি আমি যোৱা 6 মাহ পৰা আমি একচুৱেলি আমি এইটো চাৰ্চ কৰি আছিলে মানে এইটো ক'ত পাব আমি পিন পইণ্টবিলাক আমি এনেকৈ টাৰ্গেট কৰি এনেকৈ আমি চাৰ্চ কৰি আছিলোঁ ভাগ্য ভাল আমি যোৱাকালি এই বস্তুটো পালোঁ আৰু আমি তাৰ কাৰণে খুব খবৰটো ভাল বুলি আমি ক'ব পাৰোঁ কাৰণ আমাৰ যিটো এইমছ আছিলে মানে এইটো বিচাৰ কৰা যিটো আমি টাৰ্গেট লৈ আছিলোঁ বা আমি ষ্ট্ৰাগল কৰি আছিলোঁ এইটো আমি যোৱাকালি দেখা পালোঁ তাৰ কাৰণে বহুত মই আনন্দও পাইছোঁ আৰু লগতে অলপ পৰ্যটকসকলক অলপ ডিষ্টাৰ্বটো হ'ব এইটো কাৰণে অলপ দুখ লগা এটা আৰু মই এটা অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ পৰ্যটক বা বনভোজৰ ভাইসকলক আপোনালোকে যিটো গাড়ী স্পীড আমাৰ যিটো গাড়ী স্পীড লিমিট দিয়া থাকে 20 বা 30 বা 20 মেক্সিমাম 20 জংঘল এৰিয়া যিটো তাতকৈ বেছি আপোনালোকে স্পীডত চলাব নালাগে আৰু কি হয় আপোনালোকে যদি স্পীডত যায় তেতিয়া আপোনালোকে কেতিয়াবা এক্সিডেণ্টো হ'ব পাৰে এক্সিডেণ্ট হ'লে আৰু আপোনাৰ তেতিয়া জংঘলৰ তেতিয়া মানে দেহাত যদি জখম পায় তেতিয়াও এটাক কৰাৰ চান্স পাব তাৰ কাৰণে আপোনালোকে স্পীডটো কম ৰাখক আৰু আমাৰ গাইডেন্সৰ বাহিৰে আপোনালোকে আহিব নালাগে মোৰ এইটোৱে অনুৰোধ আৰু গাড়ীটো আপোনালোকে একদম bare স্পীডটো কম কৰাব আৰু স্পীড নচলাব মিনিমাম আপোনাৰ 20 তাতকৈ বেছি চলাব নালাগে
কাৰণ ইয়াতে যদি আপুনি দেখা পায় আপুনি হঠাৎকে মনটো মানে নাৰ্ভাছ চিষ্টেমটো বেলেগ হ'ব পাৰে ভয়তে আপোনালোকে ডাইৰেক্ট খুন্দাব পাৰে আৰু খুন্দাৰ লগে লগে তাক তেখেতসকলে যদি দুখ পায় এটাক কৰিব পাৰে সেইটোৱে মোৰ এটা অনুভূতি থাকিল পৰ্যটকসকলক